নমস্কাৰ বন্ধুসকল, মই প্ৰশান্তই মোৰ চেনেল পিআইবি আসামলৈ আপোনালোকক অশেষ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকক এটা অনুৰোধ, এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এই ৰঙা বটনটো টিপি ছাবস্ক্ৰাইব কৰক আৰু এই কাষতে থকা টিলিঙা বটনটো দবাই দিয়ক যাতে আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব পাৰে। বন্ধুসকল, এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখিছে বন্ধুসকল, ইণ্টেলিজেন্ট ব্যুৰোত ওলাইছে পোষ্টকেইটাৰ নাম হ'ল চিকিউৰিটি এছিষ্টেণ্ট আৰু ইয়াৰ নাম্বাৰ অফ পোষ্ট অৰ্থাৎ টোটেল পোষ্ট আছে 1054টা। ইয়াৰ 620টা আছে আনৰিজাৰ্ভেশ্যনৰ কাৰণে আৰু OBCৰ কাৰণে আছে 187টা, SCৰ কাৰণে আছে 160টা, STৰ কাৰণে আছে 87টা আৰু ইয়াৰ বেচিক চেলাৰী হ'ল 5200ৰ পৰা 20200লৈ আৰু গ্ৰেড পে দিব 2000কৈ। এটা চাওক এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াত আপোনালোকক পোষ্টকেইটাত এপ্লাই কৰিব লাগিব 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ। বয়স হ'ব লাগিব আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত। যদি কোনোবা OBC কেণ্ডিডেট থাকে তে তেওঁলোকে 3 বছৰ এক্সেছ পাব অৰ্থাৎ 27 বছৰ দিছে তো তেওঁলোকে 30 বছৰলৈকে পাব আৰু যদি SC ST থাকে তেতিয়াহ'লে তেওঁলোকে 5 বছৰ পাব আৰু এক্সামিনেশ্যন ফিজ হ'ল 50 টকা। জেনেৰেল কেণ্ডিডেট আৰু OBC কেণ্ডিডেটে এই 50 টকাটো পে' কৰিব লাগিব, বাকীসকলে নালাগে। অৰ্থাৎ আপোনালোকৰ SC ST এক্স ছাৰ্ভিচমেন ফিমেল কেণ্ডিডেট এওঁসকলে এপ্লিকেশ্যন ফিজটো পে' কৰিব নালাগে। এতিয়া আপোনালোকে এপ্লাই কৰিব কেনেকৈ? এই পষ্টটো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এই দুটা ৱেবছাইট দেখিছে www.mha.gov.in আৰু www.ncs.gov.in। এই দুটা ছাইটত আপোনালোকে ভিজিট কৰিব। ভিজিট কৰিলে ইয়াৰ অনলাইনৰ লিংকটো পাই যাব। তথাপিও মই মোৰ ডেছক্ৰিপশ্যনত অনলাইনৰ লিংকটো দি ৰাখিম, চ' তাৰ পৰা আপোনালোকে গ'লে সুবিধা হ'ব। এতিয়া চাওক ইয়াৰ লাষ্ট ডেট। ইয়াৰ লাষ্ট ডেট হ'ল 10/11/2018 তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট। চ' মই যিহেতু কৈছিলোঁ অনলাইনৰ লিংকটো মই দি দিম আৰু লগতে অফিচিয়েল ন'টিফিকেশ্যনখনো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ লিংককেইটা, তো আপোনালোকে তাৰ পৰা ভিজিট কৰিব, আপোনালোকৰ সুবিধা হ'ব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত গৈ কমেণ্ট কৰক। ধন্যবাদ।